নমস্কাৰ সকলোকে আশা কৰো সকলোৱে হেলদি আৰু সুস্বাস্থ্যৱান হৈ আছে পুনৰ এটা নতুন ভিডিঅলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আপোনালোকে আগৰ ভিডিঅটো চাইছে চাগে যে ফেটি লিভাৰ কিয় হয় কাৰণসমূহ কি বা কি সিম্পটমস বা লক্ষণসমূহ কি ভিডিঅ চাইছে চাগে আৰু তাত মই কৈছিলো যে নতুন এটা ভিডিঅ লৈ আহিম আপোনালোকে কি খাব লাগে আৰু কি খাব নালাগে আৰু এই ভিডিঅটো থাম্বনেল চাই গম পাইছে চাগে আপোনালোকে কি ডিসকাস কৰিবলৈ আহিছো হে আছে ফেটি লিভাৰৰ ডায়েট বা ফেটি লিভাৰ হলে আপোনালোকে কি খাব কি বস্তু বৰ্জন কৰিব বা কি বস্তু বন্ধ কৰিব আৰু কেনেকৈ 15 দিনৰ পৰা 30 দিনৰ ভিতৰত আপোনালোকে ফেটি লিভাৰটো পুৰা টোটালি খতম কৰি দিব মানে টোটালি নোহোৱা কৰি দিব ফেটি লিভাৰ এই ভিডিঅটো বহুত ডিটেইলছত ভিডিঅটো লৈ আহিছো আপোনালোকে তো পুৰা আইডিয়া পাই যাব কি খাব আৰু কি নেখাব তো ভিডিঅটো শেষলৈকে চাব পুৰা স্কিপ নকৰাকৈ আৰু নতুন আছে প্লিজ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া ব্লগ ভিডিঅটো আৰম্ভ কৰো পোনপ্ৰথমে ফেটি লিভাৰ ট্ৰিটমেন্ট জনাৰ আগত আপোনালোকে জনা উচিত হয় কিয় প্ৰথমে ফেটি লিভাৰ আপোনালোকে ট্ৰিটমেন্ট বা এটো প্ৰিভেন্ট কৰাৰ কাৰণে বা কমাবৰ কাৰণে যে উপায় সেইটো জনাৰ আগত আপোনালোকে জনা উচিত যে ফেটি লিভাৰ কাৰণটো কি বা হয় কিয় তাৰ কাৰণে ভিডিঅটো চাই ল'ব ভালকৈ বুজি পাব আৰু মই এতিয়া অলপ কৈ দিছো প্ৰথমে আপোনালোকে কাৰণটো জানা কিয় উচিত কাৰণ কাৰণটো জানিলে আপোনালোকে হেতুৰ ওপৰত কাম কৰি ফেলে হেতুৰ কাৰণটো কমাই ফেটি লিভাৰটোৰ পৰা আপোনালোকে আহিব পাৰিব মুক্ত হ'ব পাৰিব যদি আপোনালোকে কাৰণটোই গম নাপায় কামটো কিহৰ ওপৰত কৰিব বা হেতু প্ৰিভেন্ট কৰিবলৈ আপোনালোকে কেনেকৈ মানে ষ্টেপ ল'ব যে হেতু কাম নহবৰ কাৰণে আমি এইখিনি কাম কৰিব লাগিব তো আপোনালোকে জনা উচিত যে আপোনালোকৰ ফেটি লিভাৰটো কি কাৰণত হৈছে কাৰণ কি হ'ব পাৰে আপোনালোকৰ যদি ওভাৰৱেট যদি আপোনালোকৰ অবেছ মানে আপোনালোকৰ যি শৰীৰৰ ওজন সেই ওজনটো যদি আপোনালোকৰ লগাতকৈ বেছি আছে বা আপোনালোকৰ যদি বডি মাছ ইনডেক্স যি নৰ্মেল 24.9 তাতকৈ যদি আপোনালোকৰ বেছি আছে তে সেইটো নৰ্মেলাইজ কৰাটো আপোনালোকৰ উচিত তাৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব প্ৰধান কথা তাৰ পিছত আপোনালোকৰ যদি ডায়াবেটিস আছে ডায়াবেটিস মেলিটাছ টাইপ 2 তেতিয়াহলে আপোনালোকে হেতুৰ ওপৰত কাম কৰিব লাগিব ডায়াবেটিস মেলিটাছ টাইপ 2 ৰ ওপৰত আপোনালোকে কাম কৰিব লাগিব হল তাৰ পিছত আপোনালোকে যদি আপোনালোকৰ কোলেষ্ট্ৰল লেভেল শৰীৰত বেছি হাই কোলেষ্ট্ৰল লেভেল আছে তেতিয়া আপোনালোকে কোলেষ্ট্ৰলটো কমাবৰ কাৰণে কাম কৰিব লাগিব বা ডায়েট মেইনটেইন কৰিব লাগিব এটো 3 নম্বৰ কাৰণ 4 নম্বৰ কাৰণ আপোনালোকৰ যদি হাইপাৰটেনশন বা হাই ব্লাড প্ৰেছাৰ আছে তো আপোনালোকে কি কৰিব লাগিব যে হাই ব্লাড প্ৰেছাৰটো কমাবৰ কাৰণে কাম কৰিব লাগিব বা এক্সাৰসাইজ কৰিব লাগিব বা ডায়েট মেইনটেইন যি হোক এতিয়া এই চাৰিটা কাৰণ বা আনবোৰ কাৰণো আছে বা এই চাৰিটা প্ৰধান কাৰণৰ ওপৰত মই ডিসকাস কৰিম যে আপোনালোকে এই কেইটা কাৰণ কেনেকৈ কমাব বা কেনেকৈ বস্তুবিলাক নৰ্মেলাইজ কৰিব আৰু আপোনালোকে ফেটি লিভাৰৰ পৰা মুক্ত হ'ব এটা বলক এটা ডিসকাস কৰি যাও প্ৰথমে প্ৰধান কাৰণ আছে ওভাৰৱেট বা অবেছ বা অবেসিটি আপোনালোকৰ প্ৰধান কাৰণ ফেটি লিভাৰ নন এলকহলিক ফেটি লিভাৰৰ কথা কৈছো মই এলকহলিক ফেটি লিভাৰটো এটা বেলেগ চেপ্টাৰ হেতু ভালকৈ পিছত বুজাম এটো হৈছে নন এলকহলিক যেটো সাধাৰণতে আমাৰ সমাজত কমন হয় তো নন এলকহলিক ফেটি লিভাৰ আছে অবেসিটি বা হাই ওভাৰৱেট আপোনালোকে কেনেকৈ কমাব ওভাৰৱেটটো আপোনালোকে কমাব যদি আপোনালোকে ডেইলি এক্সাৰসাইজ কৰে ডেইলি এক্সাৰসাইজ মানে কেনেকুৱা আপোনাৰ যি ডেইলি ৰুটিন সেই ডেইলি ৰুটিনৰ আপোনালোকে ডেইলি 45 to 1 hour বা 1 hour to 130 মিনিট 1 hour 30 মিনিট ডেইলি ৰুটিনত এক্সাৰসাইজ ৰাখক এক্সাৰসাইজ মানে কি হেভি এক্সাৰসাইজ দৌৰা বা খোজ কৰা যত মানে আপোনালোকৰ শৰীৰত আনৱান্টেড ফেট বিলাক ইউটিলাইজ ব্যৱহাৰ হয় আৰু যিবিলাক ফেট আপোনালোকৰ ডিপজিশন হৈ আছে এনে নলগা ফেট জমা হৈ আছে সেইবিলাক যদি প্ৰয়োগ হৈ ফেলে আপোনালোকৰ যি ফেট সেইবিলাক যদি কমি যায় আৰু দ্বিতীয়তে হৈছে ডায়েট মেইনটেইন ফেটি লিভাৰ সবতকৈ বেছি ইম্পৰ্টেন্ট বস্তু হৈছে ডায়েট মেইনটেইন কৰিব ডায়েট মানে হৈছে আপোনালোকৰ যদি খোৱা হেবিটটো চেঞ্জ কৰিব লাগিব খোৱা হেবিটটো কেনেকৈ চেঞ্জ কৰিব আপোনালোকে গম পায় যে ফেটি লিভাৰ মানে কি আপোনালোকৰ শৰীৰত ফেট জমা হোৱাৰ কাৰণে ফেটি লিভাৰটো হৈছে তো প্ৰধান কাৰণ হৈছে আপোনালোকৰ যে ফেট ৰিচ ফুড সেইবিলাক আপোনালোকে বন্ধ কৰিব লাগিব ফেট ৰিচ ফুড বিলাক বন্ধ কৰক তাৰ পিছত যি তেল দি ভজা বস্তু খায় আপোনালোকে সেই তেল দি ভজা বস্তুবিলাক যি সেইবিলাক আপোনালোকে বৰ্জন কৰক কাৰণ যেতিয়া আপোনালোকে তেল জাতীয় বস্তু খায় তাত ফেট থাকে আৰু ফেট বিলাকে আপোনালোকৰ শৰীৰত জমা হ'ব আৰম্ভ কৰে তাৰ পিছত আপোনালোকে নাখাব মিট মানে হৈছে মাংসবিলাক নাখাব ৰেড মিট সাধাৰণতে আপোনালোকে ৰেড মিট বৰ্জন কৰক আৰু ডাঙৰ মাছটো নাখাব আৰু যদি লোকেল মাছ সেই লোকেল মাছটো আপোনালোকে খাব পাৰে লোকেল মানে সৰু যিটো মাছ পায় চানা মাছ
সেই মাছটো আপোনালোকে খাব বা পোৱালি মাছ সেইটো আপোনালোকে খাব পাৰে যেনেকৈ পুঠি দৰিকণা এইবিলাক মাছ আপুনি খাব পাৰে কিন্তু ডাঙৰ মাছ তেনেকুৱা ডাঙৰ ডাঙৰ কচ মাছ কিবা হওক তেলনজাতীয় মাছ সেইবিলাক আপোনালোকে বন্ধ কৰক আৰু ব্ৰইলাৰ বা যি ৰেড মিট পঠা কিবা ৰেড মিটবিলাক বন্ধ কৰক যেনেকৈ গাহৰি তাৰপিছত পঠা এইবিলাক ছাগলী মাংস এইবিলাক আপোনালোকে বৰ্জন কৰক বেমাৰৰ কাৰণে তাৰপিছত আপোনালোকৰ যি কেলৰি মানে আছে যি ভাত খায় সেই ভাতটো যদি আপোনালোকে ইমান খায় ইমান আপোনাৰ শৰীৰত প্ৰয়োজন আছে এইখিনি ভাত মানে আপোনালোকে ডেইলি এইখিনি কনজিউম কৰি আছে বা এইখিনি খাই আছে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ যিটো কাৰ্বহাইড্ৰেট ভাত খাই আছে ভাতত কি থাকে কাৰ্বহাইড্ৰেট থাকে বা ষ্টাৰ্চ থাকে এইবিলাকে কনভাৰ্ট কেমিকেল প্ৰচেছ যদি কনভাৰ্ট হৈ কি হয় ফেটলৈ কনভাৰ্ট হয় আৰু যদি আপোনালোকে যিখিনি লাগে তাতকৈ যদি বেছিকৈ খাই আছে অবভিয়াছলি শৰীৰত সেইবিলাক জমা হ'ব আৰম্ভ হ'ব কাৰণ আপোনালোকে চাব এইখিনি বস্তু খাইছে আৰু শৰীৰত আমি দিনটোত যিখিনি কাম কৰিছে দিনটোত কাম কৰোঁতে সেইখিনি বস্তু ব্যৱহাৰ হৈ গৈছে তো আপোনালোকৰ শৰীৰত জমা হ'বলগীয়া একো কথা নাই আৰু যদি আপোনালোকক লাগে এইখিনি খাইছে তেতিয়াহ'লে কি হ'ব শৰীৰত জমা হ'ব আৰম্ভ হ'ব আৰু সেই জমা কেনে কি ৰূপত জমা হ'ব ফেট বা গ্লাইকোজেন এইবিলাক কিছুমান ষ্ট'ৰেজ ফৰ্মত আপোনালোকৰ শৰীৰত ষ্ট'ৰ হ'ব আৰু লিভাৰত জমা হ'ব তো সেইটো প্ৰিভেণ্ট কৰিবলৈ আপোনালোকে কি কৰিব লাগে সেইটো প্ৰিভেণ্ট কৰিবলৈ আপোনালোকে কৰিব লাগিব যি ভাত যি কেলৰি ৰিচ ফুড সেইবিলাক আপোনালোকে বৰ্জন কৰি কমাই দিয়ে বৰ্জন কৰিবলৈ দিয়া নাই অলপ খাব কিন্তু যদি আপোনালোকে 3 সাঁজ ভাত খাইছিল 2 সাঁজ কৰক আৰু বেছিকৈ যদি আপোনালোকৰ ভোক লাগি থাকে বেছিকৈ যদি আপোনালোকৰ ভোক লাগি থাকে তেতিয়াহ'লে আপোনালোকৰ শৰীৰত বা আপোনালোকৰ ডায়েটত খাদ্যত আপোনালোকে প্ৰটিন কমপ্লেক্স প্ৰটিনবিলাক ব্যৱহাৰ কৰক প্ৰটিন জাতীয় বস্তু সাধাৰণতে প্লেন প্ৰটিন আছে আমাৰ বুট মুগ এলমণ্ড কাজু এইবিলাক বিভিন্ন ধৰণৰ বাদাম এইবিলাকত মানে আপোনালোকে বহুত বেছিকৈ প্ৰটিন পায় এই প্ৰটিন জাতীয় বস্তুবিলাক ব্যৱহাৰ কৰক আৰু আপোনালোকে আপোনালোকৰ ডায়েটত ফ্ৰুটছ ভেজিটেবলছ এইবিলাক বস্তু ব্যৱহাৰ কৰক কাৰণ ফ্ৰুটছ ভেজিটেবলছ এইবিলাকত কি হয় ফাইবাৰ জাতীয় বস্তুবিলাক বেছিকৈ থাকে যদি ফাইবাৰ জাতীয় বস্তুবিলাক বেছিকৈ কনজিউম কৰে তেতিয়াহ'লে আপোনালোকৰ বহুত লাভ হ'ব আৰু সেইকাৰণে আৰু তাৰ ফলত আপোনালোকৰ ভোকটো কণ্ট্ৰল হৈ থাকিব আৰু যি আপোনালোকৰ ভাত খাব মন যাব সেই ভাত খোৱা মন যোৱা বস্তুটো কমি থাকিব তেতিয়া আপোনালোকৰ যিয়াৰ কাৰণে ফেটি লিভাৰ হয় সেইবিলাক বস্তু আপোনালোকৰ পৰা দূৰত থাকিব যদি আপোনালোকৰ ফাইবাৰ জাতীয় বস্তু আপোনালোকে ক'ত পাব ফাইবাৰ জাতীয় বস্তু এইবিলাক আপোনালোকে পাব ফ্ৰুটছ ভেজিটেবলছ গ্ৰীণ ভেজিটেবলছ শাক পাচলি সেউজীয়া শাক পাচলি তো এইবিলাক বস্তু আপোনালোকে ব্যৱহাৰ কৰক আৰু আপোনালোকে যি চুগাৰ ৰিচ ড্ৰিংক কনজিউম কৰে সাধাৰণতে গৰমৰ দিনত সেয়া হৈছে পেপচি কোকোকলা মাজা এইবিলাক বস্তু আপোনালোকে ব্যৱহাৰ কমকৈ কৰক কাৰণ সেইবিলাক চুগাৰ ৰিচ ফুড থাকে যদি আপোনালোকে এইবিলাক বস্তু ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ যি ডায়েবেটিছ যাৰ কাৰণে যি ডায়েবেটিছৰ ফলত আপোনালোকৰ ফেটি লিভাৰ হৈ আছে তো সেইটো কণ্ট্ৰল নহ'ব তো সেইটো কণ্ট্ৰল কৰিবলৈ আপোনালোকৰ চুগাৰ ৰিচ ড্ৰিংক সেইটো আপোনালোকে কণ্ট্ৰল কৰাটো উচিত তেতিয়া আপোনালোকৰ ডায়েবেটিছটো কণ্ট্ৰল হ'ব আৰু তেতিয়া আপোনালোকৰ ফেটি লিভাৰটো লাহে লাহে কমি যাব তাৰপিছত ট্ৰেন্স ফেট ক'ত থাকে আপোনালোকে সেইটো জানি লওক ট্ৰেন্স ফেট থাকে আপোনালোকৰ চিপছ ক্ৰেকাৰ্ছ কেক পেষ্ট্ৰি এইবিলাক যে আপোনালোকে খাই থাকে ডেইলি তাত কি থাকে ট্ৰেন্স ফেট নামৰ এটা ফেট থাকে তো টাইপ অফ ফেট ট্ৰেন্স ফেট সেইটো থাকে বেছিকৈ যদি আপোনালোকে এইটো কনজিউম কৰিলে কি হ'ব আপোনালোকৰ যি ফেটি লিভাৰৰ লক্ষণ সেইটো মানে বঢ়াই দিব আৰু ফেটি লিভাৰ যিটো আপোনালোকৰ মানে কি ফেটি লিভাৰটো বেছিকৈ হ'ব আৰু মানে ফেটি লিভাৰ যিটো লক্ষণ বা ফেটি লিভাৰ যিটো আপোনালোকৰ গ্ৰেড সেইটো মানে বাঢ়ি যোৱাৰ চান্স বহুত থাকে তো আৰু আপোনালোকে যদি চিগাৰেট কনজিউম কৰে বা যদি অলপ হ'লেও এলকহল কনজিউম কৰে যদি আপোনালোকে মদ খায় তো এইবিলাক বস্তু বৰ্জন কৰক আপোনালোকৰ লিভাৰ যিটো অৰ্গেন সেই লিভাৰৰ অৰ্গেনটোৰ বিষয়ে অলপ ভাবক কাৰণ লিভাৰ এনেকুৱা এটা শৰীৰৰ অৰ্গেন যাৰ কাম আমাৰ শৰীৰত চবতকৈ বেছি হাইয়েষ্ট যিটো কাম লিভাৰৰ হয় আমাৰ যিমান অংগ আছে শৰীৰত অৰ্গেন আছে সকলোতকৈ বেছি কাম কৰা অৰ্গেনটো হৈছে লিভাৰত মাল্টিপল বহুত বেছি কাম থাকে যদি আপোনালোকৰ লিভাৰটো মানে কি এটা একদম ভাল কেপাচিটি কি সি মানে ৰিজেনেৰেট কৰিব পাৰে যদি আপোনালোকৰ লিভাৰটো বেয়া হৈছে তেওঁ লিভাৰে নিজে চেষ্টা কৰে যে ৰিপেয়াৰ কৰাৰ কাৰণে যদি আপোনালোকে লিভাৰটো আপোনালোকৰ বেমাৰ হৈছে লিভাৰত বেমাৰ হৈছে তেতিয়া ভাবক আপোনালোকৰ লিভাৰটো কেনেকুৱা টৰ্চাৰ কৰিছে তো লিভাৰ হেল্থৰ বিষয়ে ভাবক আৰু যিখিনি বস্তু কৈছোঁ সেইখিনি বস্তু ফ'ল' কৰক আৰু যি ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পাওক যি বস্তু খাবলৈ কৈছোঁ সেই বস্তুবিলাক নাখাব আৰু যিবিলাক খাব কৈছোঁ সেইবিলাক বস্তু খাওক আৰু প্ৰধান ফেটি লিভাৰ কমাব পাৰিব আপোনালোকে ডেইলি আপোনালোকে বইল বস্তু ব্যৱহাৰ কৰক বইল খাদ্য খাওক তেল নিদিয়াকৈ খাব 1 মাহ যিখিনি কথা কৈছোঁ সেইখিনি মাত্ৰ আপোনালোকে
অনলি 1 মান্থ 1 মাহ আপোনালোকে ফলো কৰক তেতিয়া আপোনালোকে ৰিজাল্ট পাব আৰু কমেণ্টত জনাব যে হয় আপোনাৰ কথাখিনি শুনি মই ফেটি লিভাৰটো পৰিত্ৰাণ পাইছোঁ তো পুনৰ আহিব কমেণ্ট কৰিবলৈ আৰু এতিয়াও কমেণ্ট কৰিব যে কেনেকুৱা পালে ভিডিঅ'টো আৰু কি ভিডিঅ' বিচাৰে মোৰ পৰা আৰু পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় মাগিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি চেনেলটো নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনোৱা যায় আপোনালোকে মৰম যাচিব কাৰণ আপোনালোকৰ মৰম আপোনালোকৰ যি মটিভেশ্যন বা ইনস্পিৰেশ্যন তাৰ পৰা আমিও মটিভেটেড হওঁ আৰু কোনো নতুন ভিডিঅ' বা নতুন কনচেপ্ট লৈ ভিডিঅ'বিলাক আহিবলৈ মন যায় তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম যাচিব আৰু কমেণ্ট কৰি মৰম যাচিব এইখিনি কৈয়ে মই দীপজ্যোতিয়ে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ।